আৰু ফৰ্মসমূহ পূৰণৰ ক্ষেত্ৰত আইমাতৃসকলে এমাহ সময় লাভ কৰিব আৰু যদি এমাহতো কাৰণ ইয়াত বিজনেছ প্লেন আদি দিব লাগিব গতিকে এমাহতো যদি কিবা কাৰণত নহয় পিছলৈ আমি 15 দিনো আগবঢ়াই দিব পাৰিম ৰাজ্যবাসীৰ বাবে এই মুহূৰ্তৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টোৰ জৰিয়তে লৈ অহা হৈছে আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ মহিলাসকলৰ বাবে কাৰণ 1 লাখ টকাৰ অধিকাৰী হ'বলৈ গৈ আছে প্ৰায় 39,42,663 গৰাকী মহিলাই লাখে লাখে মহিলাই লাভ কৰিব ধন আৰু প্ৰথম কিস্তিত 10,000 টকাকৈ চৰকাৰে প্ৰদান কৰিব দ্বিতীয় কিস্তিত 25,000 টকাকৈ প্ৰদান কৰা হ'ব আৰু তৃতীয় কিস্তিত 50,000 টকা প্ৰদান কৰা হ'ব মহিলাসকলক ৰাজ্যত এখন বিশেষ আঁচনি আৰম্ভ হৈছে আৰু মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে মহিলাসকলে এই সুবিধাসমূহ পাব আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে কোচিং চেণ্টাৰক লৈ কেন্দ্ৰীয় চৰকাৰৰ এখন গুৰুত্বপূৰ্ণ জাননী 16 বছৰৰ তলৰ শিক্ষাৰ্থী এতিয়াৰে পৰা যাব নোৱাৰিব বা এডমিশ্যন ল'ব নোৱাৰিব কোচিং চেণ্টাৰত ব্যক্তিগত কোচিং চেণ্টাৰক নাকি লগালে কেন্দ্ৰীয় চৰকাৰে আৰু 16 বছৰৰ তলৰ শিক্ষাৰ্থীক নাম লগাই দিব নোৱাৰিব কোচিং চেণ্টাৰত কোচিং চেণ্টাৰ সন্দৰ্ভত জাৰি কৰিলে নতুন গাইডলাইন কোচিং চেণ্টাৰ নতুনকৈ খুলিব নোৱাৰিব এতিয়া আৰু কোচিং চেণ্টাৰ খুলিবলৈ অনুমতি ল'ব লাগিব চৰকাৰৰ পৰা পঞ্জীয়ন কৰাৰ পিছতে খুলিব পাৰিব নতুনকৈ কোচিং চেণ্টাৰ কোচিং চেণ্টাৰসমূহে নিজে ইচ্ছা অনুযায়ী সংগ্ৰহ কৰিব নোৱাৰিব মাচুল আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে সুলভ মূল্যৰ দোকানীসকলৰ বাবে আৰু ৰেচন কাৰ্ড থকাসকলৰ বাবে কাৰণ সুলভ মূল্যত বুটৰ দাইল চাহপাত ৰহৰ দাইল আদি দিয়াৰ চিন্তা চৰ্চা কৰিছে ৰাজ্য চৰকাৰে সুলভ মূল্যৰ দোকানত কম দামতে দিব পাৰে ৰহৰ দাইল চাহপাত আৰু বুটৰ দাইল এই ইংগিত দিলে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আৰু অসমৰ সুলভ মূল্যৰ গ্ৰাহকৰ বাবে এটা ভাল খবৰ কাৰণ অসমৰ প্ৰতিখন সুলভ মূল্যৰ দোকানত 3 বিধ সামগ্ৰী কম মূল্যতে দিয়াৰ চিন্তা চৰ্চা চলাইছে অসম চৰকাৰে সুলভ মূল্যত বুটৰ দাইল চাহপাত ৰহৰ দাইল দিয়াৰ চিন্তা চৰ্চা কৰিছে চৰকাৰে আৰু সুলভ মূল্যৰ দোকানত কম দামতে এইসমূহ আপোনালোকে ৰেচন কাৰ্ডৰ লাভ কৰা হিতাধিকাৰীসকলে পাব এই ইংগিত দিলে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে